শুভেচ্ছা একদম সকলোকে জনাইছোঁ যে সকলোৱে দিন যেন ভালে কুশলে পাৰ হয় আৰু মোকো আশীৰ্বাদ কৰিব, মানে আমাৰ পৰিয়ালটোলৈকো আশীৰ্বাদ কৰিব দেই। এতিয়া জাষ্ট মানে আমি গৈ আছোঁ আমাৰ ঘৰৰ ওচৰৰ, মানে বেছি দূৰ নহয় আৰু আপোনালোকে সকলোৱে নিশ্চয় শুনিছে কাজিৰঙাৰ বিল পাৰ, আৰু তাতে এতিয়া আমি পিকনিক খাওঁ। অকল এইবছৰ বুলিয়ে নহয়, কৃষ্ণ আমি প্ৰতি বছৰে মানে 1 জানুৱাৰীত আমি ঘৰৰ সকলো মিলি পেলাই আমি তাতে পিকনিক খাবলৈ যাওঁ। আৰু তাতনো আমি কি কৰিছোঁ তাকে আপোনালোকক অকণমান দেখুওৱা আৰু আপোনাৰ মানে তাত কিমান মানুহে পিকনিক খাইছে, কেনেকৈ ধৰণৰ এনজয় কৰিছে তাকে দেখুৱাম। আৰু জীৱ জন্তুবোৰ সেই বিলখনৰ পাৰ হৈ আহি কেনেকৈ আমাক এটেক কৰে তাকো আপোনালোকক দেখুৱাওঁ দেই। এতিয়া গৈ আছোঁ আমি গৈ আছোঁ আৰু লগতে বিলৰ পাৰতে মানে আপোনাৰ এই কটেজবোৰ আছে। মানে বাহিৰৰ ঠাইৰ পৰা মানুহবোৰ অসমৰো আহে, বাহিৰৰো আহে। তেখেতসকলে আহি পেলাই ইয়াতে থাকেহি। অকল এটাই নহয় আৰু বহুত আছে, সকলোবোৰ দেখুৱাটো বাৰু সম্ভৱ নহয়, তথাপিতো দেখুৱাইছোঁ। এইটো আপোনালোকে আহিব, কাজিৰঙা বিলৰ কাষতে আছে। জীৱ জন্তুবিলাকো আপোনালোকে একদম মানে কৈছোঁ নহয়, হাবিলৈ নগ'লেও হ'ব আৰু ইয়াতে চাব পাৰিব। ইয়াত দেখিছেনে কেনেকুৱা, কি ধুনীয়া। মানুহ থাকে আকৌ ইয়াত। এয়া দেখিছে নাই, ইয়াত এইটো কটেজ, ইয়াত মানুহ মানে বহুত থাকে। আৰু সোঁফালে আছে, বাওঁফালে আছে, মই এটা ছাইডৰে দেখুৱাই আছোঁ বাৰু। অলৰেডি এতিয়া আমি পামহি, মানে গৈ আছোঁ এতিয়া। আপোনালোকে উপভোগ কৰি থাকক, মই দেখুৱাই আছোঁ। এয়া কাজিৰঙাৰ হাবি পালোহি, মানে বিলখনৰ কাষতে আমিও তাতে খানা খাম। আৰু এতিয়া অলৰেডি আহি পাইছোঁহি, এয়া গৈ আছোঁ, ফেমিলিৰ লগত গৈ আছোঁ আমি। এয়া দেখিছেনে, আৰু সৰিয়হ খেতিবোৰ আছে, ইমান ধুনীয়া। আপোনালোকে আহিবচোন, এপাক চাই যাবহি আমাৰ কাজিৰঙাখন কেনেকুৱা আশে পাশে। এই কহুৱাবোৰ, এইবোৰ কহুৱা ফুলিছে নেকি, বগা বগা যে? অঁ, কহুৱাবোৰ ইমান ধুনীয়াকৈ ফুলি আছে। এইবাৰ দেখা নাছিলোঁ দেখোন, এইবাৰহে দেখা নিচিনা লাগিছে। অঁ আচ্ছা, সেইটো কাৰণে। আগতে তেনেকৈ দেখা পোৱা নাছিলে। ইয়াত দেখিছে কি ধুনীয়া আপোনাৰ, এয়া দেখিছে। অঁ ককা, হেপী নিউ ইয়েৰ। এয়া দেখিছেনে, এইখন হৈছে কাজিৰঙা হাবি। আৰু ইয়াতে মানে আপোনাৰ এইখন বিলখন দেখিছে নহয়, এইখন বিল। এতিয়া এই বিলৰ কাষতে আমি পানী খাব গৈ আছোঁ, মানে আমাৰ জেগাটোৰ পৰা এইখন পাৰ হৈয়ে মানে জীৱ জন্তুবিলাক আহে। তেনেকৈ আহে মানে বেছি হেৰি হৈছে মানে জীৱ জন্তু এইখন বিলখন দেখিছেনে। তথাপিতো আমি তাৰ মাজত ফৰেষ্টৰ আছে, তেখেতসকলে হেল্প কৰে। আমি খোৱা জেগাটোকো এতিয়া পাই গ'লোহি। ইয়াত দেখিছে নহয়, এনেকৈ কৰিয়ে নৈ কাষে সকলোৱে পিকনিক খায়। মোৰ লগত আহিছে দেখিছেনে, এইবোৰ হাই বাই দিয়া কাকা, হাই বাই দিয়া, হাই বাই, হাই বাই, হাই বাই। আৰু এগৰাকী হৈছে বাইদেউ, এগৰাকী বাইদেউ হয়। হেপী নিউ ইয়েৰ। আৰু এইফালে জঙাই হয় দেই, জঙাই হয়। আৰু এয়া অঁ থৈ দিয়কচোন। এইবোৰ হৈছে আমাৰ ফেমিলি দেই, ইয়াত বনাই আছে এতিয়া, এইখিনিতে বনাব আৰু মানে। পাৰিব লাগিব নহয়। আমাৰ পোৱালি এটাক লৈ আহিছে দেই, চাব দেই। সেইটো আৰু দেখাম দেই আপোনালোকক অলপ দেৰি পিছত মানে এইবোৰ বস্তু বাহানিবোৰ উলিয়াই আছে, জঙাই উলিয়াই আছে দেই আমাৰ। ইয়াতে আনিছে আইজনী আমাৰ একেবাৰে মৰমৰ, মোৰ মানে বিশেষকৈ বেছি মৰমৰ দেই। তাইক মই মৰমতে অকণমানি মাতো। আৰু তাইৰ নাম হৈছে পিঞ্চি। অঁ চৰি, পিয়াকি। একদম মেইন হিৰো আমাৰ দেই। এতিয়া ঘৰলৈ যাবলৈ আছোঁ। আৰু কি খালোঁ আপোনালোকক নাই দেখুওৱা, আৰু গম পায়ে আৰু মানে জানুৱাৰীত কি খোৱা হয়। সেইটো কাৰণে মই নেদেখুৱালোঁ আপোনালোকক। আজিলৈ এৰিছোঁ, পুনৰ অহা বছৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। বাই বাই, হেপী নিউ ইয়েৰ।